Hi friends, Sapna's Creation and Blogsৰ Hoop Embroidery Part 2 ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো। Hoop embroidery কৰিবলৈ কি বস্তুৰ প্ৰয়োজন, কেনেকৈ মই এই ফুলকেপা বনালো, কেনেকৈ আঁকিলো, অলৰেডি মই পাৰ্ট 1 ভিডিঅ'ত আপলোড কৰিলোই। যিসকলে চোৱা নাই তেওঁলোকৰ বাবে মই ডেসক্ৰিপচনত লিংকটো দি দিম। আৰু মই কৈছিলো এইটো কাপল ইমেজটো মই কেনেদৰে আঁকিছিলো তাৰ এটা সিক্ৰেট ট্ৰিক্স আছিল। আৰু এই সিক্ৰেট ট্ৰিক্সটো হৈছে মই ফটোখন প্ৰথমে ডাউনলোড কৰি লৈছিলো মোবাইলত আৰু ফ্ৰেমটোৰ উলটা ফালৰ পৰা এনেকৈ ইমেজটো ভিডিঅ'ত দেখুৱাৰ দৰে এনেকৈ দি পিনে ওপৰত কাট পেন্সিলেৰে ড্ৰ কৰি লৈছিলো। এয়া চাওক মই এনেকৈ স্পষ্টকৈ আকৌ এবাৰ আঁকি ললো আৰু নামখিনিও এনেদৰে মই লিখি ললো। আৰু এতিয়া পাটকেইখিলা এমব্ৰইডাৰী কৰিবৰ বাবে মই এনেদৰে কৰছেট গ্ৰীণ কালাৰ গুলি বেজিত খুমিয়াই লৈছো আৰু তলফালে গাঁঠি এটা মাৰি উলটা ফালৰ পৰা এনেদৰে বেজিটো উলিয়াই আনিছো। আপোনালোকে ভিডিঅ'ত চাই যাব মই কেনেদৰে কৰিছো, দেখিলে বুজিয়েই পাব। একেবাৰে সহজ পাটকেইখিলা কৰা। এয়া চাওক মই এনেদৰে গুটেখিনি পাট কমপ্লিট কৰিম। আপোনালোকে এখিলা পাট কেনেদৰে কৰিছো দেখিলেই বুজিয়েই পাব। আৰু মই কৈছিলো ইয়াৰ আগৰ ভিডিঅ'টোত পাতল কাপোৰ ললে আমাৰ সুবিধা হয় বুলি। আসলতে পাতল কাপোৰ ললে মই যে কাপল ইমেজটো মোবাইলটো তলফালে কৰি আঁকিছিলো সেইটো আমাৰ স্পষ্ট হয় আৰু আঁকিবৰ বাবে সুবিধা হয়। সেই বুলি আমি একেবাৰে পাতল কাপোৰ ললে আমাৰ কাপোৰখন ফ্ৰেমত দিয়াৰ লগে লগে ফাটি যাব। আমি একেবাৰে ডাঠ বা একেবাৰে পাতল কাপোৰ ল'ব নালাগে, মিডিয়ামটো ল'ব লাগিব। এয়া চাওকচোন মোৰ পাটখিলা কমপ্লিট হৈ গ'ল। মই এনেদৰে আটাইখিনি কমপ্লিট কৰি ল'ম। একেবাৰে সহজ নহয় জানো পাটখিলা বনোৱা। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবচোন। লাইক আৰু কমেন্ট কৰিব আৰু আপোনালোকে ক'ৰ পৰা চাই আছে ভিডিঅ'বোৰ সেইটোও জনাব। এয়া চাওক মই আৰু এখিলা পাতো এনেদৰে কমপ্লিট কৰি ললো। এতিয়া মই গুটেখিনি এয়া কৰি ল'ম। এয়া চাওকচোন মই এই পাতখিনি এনেদৰে কৰি ললো আৰু এতিয়া এনেদৰে মই ৰাউণ্ড বল বনাই থোৱাখিনিত ফুলকেপা বনাই যাম। ফুলকেপা বনাবৰ বাবে এনেদৰে বেজিত মই কৰছেট ৰেড কালাৰৰ গুলি সূতা সুমিয়াই লৈছো আৰু উলটা সাইডৰ পৰা এনেদৰে মাজেৰে বেজিটো উলিয়াই আনিছো আৰু এতিয়া মই ভাগ কেইটামান বনাই ল'ম। এনেদৰে চাই যাওকচোন আপোনালোকে। এয়া মই এনেদৰে ভাগ বনাই লৈছো। আপোনালোকে এনেদৰে ঘৰ বনাই ল'ব। 5টা নহলে 7টা এনেকুৱাকৈ ঘৰ বনাব। মানে জোৰকৈ ঘৰ বনালে আমাৰ অসুবিধা হয় মিলাবলে। 7টা বা 5টা এনেদৰে ঘৰ বনাই ল'ব, তেতিয়াহ'লে আমাৰ ধুনীয়াকৈ মিলি যায়। এয়া চাওকচোন মই এনেদৰে 5টা ঘৰ বনাই ললো আৰু এতিয়া মই এটা ঘৰৰ মাজৰ ফালেৰে বেজিটো তলেৰে উলিয়াই আনিম। এতিয়া মই এডাল সূতা এৰি আনডাল সূতাৰ তলেৰে বেজিটো এনেদৰে সুমিয়াই যাম। আপোনালোকে মন কৰিব মই এডাল এৰি আনডাল সূতাৰ তলেৰেহে বেজিটো পাৰ কৰিছো। সেম প্ৰচেছত এনেদৰে গুটেখিনি আপোনালোকে কভাৰ কৰি ল'ব। এডাল এৰি আনডালৰ মাজেৰে এনেকৈ বেজিটো সুমিয়াই নিব। এনেকৈ গোটেই ৰাউণ্ডটো কমপ্লিট কৰি ল'ব। এয়া চাওকচোন মই এনেদৰে সেম প্ৰচেছত মই ৰাউণ্ডটো কমপ্লিট কৰি ললো। একেবাৰে সহজ নহয় জানো। এতিয়া বেজিটো উলটা ফালে উলিয়াই পিনে গাঁঠি এটা লগাই দিলো। এয়া মোৰ এটা ৰ'জ কমপ্লিট হৈ গ'ল আৰু বাকি কেইটা বলো মই একেধৰণেই কমপ্লিট কৰিম আৰু কালাৰ মিলাই কৰিম। এতিয়া মই ইয়াত য়েলো কালাৰ দি এইটো কৰিছো। আপোনালোকেও এনেদৰে সেম প্ৰচেছত কৰিব। মই বাকি এই দুটা য়েলো কালাৰত কৰিম। এবাৰ বুজি পালে বা এবাৰ কৰিলে একেবাৰে সহজ হৈ পৰে। দেখিবলৈ অকণমান টান লাগিলেও কৰিবলৈ কিন্তু একেবাৰে সহজ। তাক মই এইটো য়েলো দি এয়া কমপ্লিট কৰি ললো আৰু এতিয়া মই নেক্সট এই ভিতৰত যে ৰাউণ্ড দিয়া আছে সেইটোত অকণমান বেলেগকৈ কৰিম বুলি ভাবিছো। চাই লওকচোন আপোনালোকে মই কেনেদৰে কৰিছো। মই প্ৰথমে য়েলো কৰছেট গুলি বেজিত খুমিয়াই লৈছো, এনেকৈ উলিয়াই আনিছো তলফালে গাঁঠি এটা লগাই। এতিয়া মই বেজিটোৰ আগত দুটা ভিডিঅ'ত দেখুৱাৰ দৰে এনেকৈ পাক লগাই ল'ম। লৈ পিনে আকৌ তলফালেৰে বেজিটো উলিয়াই আনিম। মই ভিতৰৰ এই ৰাউণ্ডটো এনেদৰেই ডটকৈ কমপ্লিট কৰি যাম আৰু বাহিৰৰখিনি আগৰ ৰ'জ কেইটাৰ দৰে সেম প্ৰচেছত কৰিম। চাওক মই এনেদৰে বেজিটোৰ আগত এনেদৰে দুটা পাক লগাই এই ডট কেইটা কৰিছো।
নিশ্চয় বুজিব পাৰিছে আপোনালোকে এয়া চাওকচোন মই ভিতৰৰ এই ৰাউণ্ডটো গোটেইখিনি এনেদৰে কমপ্লিট কৰি ল'লোঁ আৰু এতিয়া বাহিৰৰখিনি মই ৰেড ক্ৰচেট গুলিৰে আগৰ ৰছখিনিৰ দৰে চেম প্ৰচেছত কৰি যাম চাই যাওকচোন আপোনালোকে এনেদৰে প্ৰথমে মই ভাগ ভাগ বনাই লৈছোঁ ঘৰ এতিয়া আগৰ ৰছকেইপাহৰ দৰে এডাল সূতা এৰি আনডাল সূতাৰ তলেৰে বেজিটো পাৰ কৰি চেম প্ৰচেছত মই এইখিনি গোটেইখিনি কভাৰ কৰি দিম চাওক মই এনেদৰে গোটেইখিনি কৰি ল'ম এই পা মোৰ ফুলপাহ এনেদৰে মই গোটেই পাহ কমপ্লিট কৰি ল'লোঁ এতিয়া মই বেজিটো তলফালেৰে উলিয়াই গাঁঠি লগাই দিম এনেদৰে মই ওলোটা ছাইডৰ পৰা গাঁঠি এটা লগাই লিম আৰু বাকী কেইটাও মই চেম প্ৰচেছত এয়া বনাই ল'লোঁ কালাৰ মিলাই পিনে আখৰ কেইটা আৰু কাপল ইমেজটো কেনেদৰে কভাৰ কৰিলোঁ নেক্সট ভিডিঅ'ত অতি সোনকালে আহি আছে তেনেহ'লে আজিলৈ আহিছোঁ ধন্যবাদ